গুড মৰ্ণিং ফ্ৰেণ্ডসকল। আমাৰ যিহেতু চাহকাপেৰে ৰাতিপুৱা আৰম্ভণি নহয় জানো, ময়ো চাহকাপেৰে ৰাতিপুৱা আৰম্ভণি কৰিলোঁ। আৰু দিনটোতনো কি হয় চাওক। আজি আপোনালোকৰ মাজলৈ মই ডেইলি ভ্লগ নহয়, কিছুমান মোৰ বিষয়ে মই কথাহে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। হাই ফ্ৰেণ্ডসকল, সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সদায় মই ডেইলি ভ্লগ দিবলৈ চেষ্টা কৰি থাকোঁ বা দিও থাকোঁ। আজি ভাবিলে আপোনালোকৰ মাজত কিছুমান নিজৰ কথাকে কওঁ। নিজৰ বিষয়ে অলপ ক'ম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি আপোনালোকৰ কিবা সুধিবলগীয়াও থাকে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। মোৰ যিহেতু অৰিজিনেল ঘৰ হ'ল লখিমপুৰ মাছখোৱা। মই বিয়া হৈছোঁ বোকাখাট। মই বিয়া হৈছিলোঁ 2020 চনত জুন মাহত বিয়া হৈছিলোঁ আৰু এতিয়া মোৰ 3 বছৰ কমপ্লিট হৈ গ'ল বিয়া হোৱা। আৰু মই বোকাখাটলৈ বিয়া হৈছোঁ। আৰু মোৰ ঘৰত এতিয়া বৰ্তমান মানুহ বাৰু আমাৰ ইয়াত ধেৰ। তাৰপিছত মোৰ পৰিয়ালটোত মোৰ মানুহজন, ছোৱালীজনী, শাহু শহুৰ আছে, 2জন বৰজনা আৰু এজন দেওৰ আৰু ননদ আছিলে, তাইক যিহেতু বিয়া দিলে। আৰু মই যিহেতু সৰুৰ পৰাই কি হৈছে, মই বুলি নহয়, মই যিখন ঘৰত ডাঙৰ হৈছোঁ, মোৰ মা দেউতাও মানে তেওঁলোকো পঢ়াৰ প্ৰতি আগ্ৰহী আছিলে। এখন এম স্কুলতে মা দেউতাই কৰিছিলে। স্কুলখন কিন্তু ভেঞ্চাৰ হয়, চৰকাৰী গ্ৰাণ্ট নহ'ল আজিলৈকে। আৰু আমিও সৰুৰ পৰা কি হয়, পঢ়াৰ প্ৰতি বৰ আগ্ৰহী আছিলোঁ, পঢ়াটো ভাল আছিলোঁ। আৰু আমাৰ 4জন ল'ৰা ছোৱালী, বা এগৰাকী, 2 নম্বৰতে মই, ভণ্টি আছে, ভাইটি আছে আৰু ঘৰত মোৰ মা দেউতা। মুঠতে আমাৰ তাত পৰিয়াল ইমানেই, কিন্তু বৰ্তমান ইমান মানুহ নাই। বৰ্তমান মোৰ মা আৰু দেউতাই আছে ঘৰত, ভাইটি গুৱাহাটীত পঢ়ি আছে আৰু বাকীবোৰ ছোৱালীবোৰ বিয়া দিয়া হ'ল। জন্ম মৃত্যু বিবাহ কেতিয়া কেনেকৈ লিখা থাকে বা বিধাতাই কেনেধৰণে পঠিয়াইছে, জন্ম মৃত্যু বিবাহ এই 3টা যিহেতু বিধাতাই লিখন বুলি কয়। আৰু ঠিক মোৰ লগতো তেনেকুৱা হ'ল। পঢ়ি শুনি কিবা এটা কৰা সকলোৰে আশা থাকে, ঠিক তেনেদৰে মোৰো আছিল। কিন্তু কি যে বিধাতাই মোৰ বিবাহৰ যুগটো যিহেতু মাজতে পেলাই দিলে বুলিয়ে ক'ব পাৰি। সেইকাৰণে মই কিন্তু পলাই অহা নাই, আপোনালোক সকলোকে কৈছোঁ, পলাই অহা নাই। লকডাউনৰ মাজতে মই তেনেকৈ থুলমূলকৈয়ে মই বিয়া দিয়া নহ'ল। লকডাউনৰ মাজতে তেনেধৰণে থুলমূলকৈয়ে এনেধৰণে আমাৰ বিয়াখন হৈ গ'ল বুলি ক'ব পাৰি। মই কিন্তু পলাই অহা নাই। কিন্তু পঢ়া যিহেতু ইয়াতো মই পঢ়িম বুলি ভাবিছিলোঁ, ইয়াতো মই কলেজত নাম লগাইছিলোঁ, কিন্তু কি হ'ল, কমপ্লিট নহ'ল। আজিলৈকে কমপ্লিট কৰিব নোৱাৰিলোঁ। সেইকাৰণে কৈছোঁ যে জন্ম মৃত্যু বিবাহ কেতিয়া কাৰ কপালত কেনেধৰণে থাকে নাজানো। আৰু মোৰ মানুহজনৰ বিষয়েনো কি ক'ম, ভগৱানে যে তেওঁক যে এনেধৰণৰ এজন যে কি আছে মানুহ যে মোৰ কপালত যে লিখিছে, সেইটোৱে তেওঁক বহুত ধন্যবাদ। তেওঁৰ নিচিনা হয়তো দ্বিতীয়জন, তেওঁৰ নিচিনা চৰিত্ৰ বা তেওঁৰ নিচিনা মনৰ মানুহ হয়তো মই দেখা নাই। আজিৰ যুগত প্ৰত্যেকজন মানুহেই হ'ল উদ্ৰণ্ড স্বভাৱৰ হয়, আৰু কিন্তু ভগৱানে কৰা তেওঁৰ গাত কোনো বেয়া গুণ আজিলৈকে মই দেখা নাই। আৰু মোৰ এজনী ছোৱালীও আছে, তাই 2 বছৰ কমপ্লিট হ'ব এই ছেপ্টেম্বৰ 7 তাৰিখে। আৰু ভগৱানৰ কৃপাত আমি সকলো ভালে আছোঁ, সকলো ফালৰ পৰাই। আৰু ভাবিলোঁ অলপ আপোনালোকক মোৰ বিষয়েও কওঁ, কিমানো সদায় ব্লগবোৰ চাই থাকিব নহয় জানো। আৰু এইকেইদিন আপোনালোকৰ ফালে কেনেধৰণে গৰম পৰিছে মোক জনাব। ইয়াত কিন্তু বহুত গৰম, থাকিবলৈকে অসুবিধা হৈছে দুপৰীয়া ভাগত। আবেলি কিন্তু অলপমান গৰম কম হয়। আৰু এই যেতিয়া গৰমটো কমিছে, মই ভাবিলোঁ আপোনালোকৰ মাজলৈ মই ভিডিঅ' এটা আগবঢ়াওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু আপোনালোকক যদি মোৰ বিষয়ে কিবা জানিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে প্লিজ মোক জনাব আৰু আগুৱাই যোৱাত মোক সহায় কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, তেতিয়া উৎসাহ পাম আগবাঢ়ি যাবৰ কাৰণে। যিহেতু মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু বিশেষ ইউটিউব সম্পৰ্কত বা ভিডিঅ' দিয়া সম্পৰ্কত কোনো অভিজ্ঞতাও নাই, নিজৰ এটা চেষ্টাহে মাথোন। এই চেষ্টাত সফল হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু আপোনালোকৰ মাজলৈ ভিডিঅ' দি আছোঁ। মই কেইবাটাও ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কিছুমানত ভাল সঁহাৰি পাইছোঁ, কিছুমানত হয়তো পোৱাও নাই। আশা কৰোঁ আপোনালোকে মোক সহায় কৰি যাব আগুৱাই যোৱাত। আপোনালোকে ছাপোৰ্ট নকৰিলে জানো এই
জগতখনত, এই যিখন ছ'চিয়েল মিডিয়াৰ জগত, এই জগতখনত আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। আশা কৰোঁ আপোনালোকে মোক সহায় কৰিব, আগুৱাই যোৱাত সহায় কৰিব। যিহেতু সকলোৰে কিছুমান সপোন থাকে, মই কোনো সপোন লৈ ইউটিউবত অহা নাই। বহুত এটা আশাহে আছিল যে মই এনেকৈ ভিডিঅ' বনাম, হেৰি কৰিম, ভিডিঅ' আপলোড কৰিম, এনেকৈ এটা আশা আছিল, সেইকাৰণেহে আহিছোঁ। আৰু মোৰ এই ইউটিউবৰ ভিডিঅ'সমূহ কোনে কোন ঠাইৰ পৰা চাই আছে মোক জনাব প্লিজ, যিহেতু মোৰ ছাবস্ক্ৰাইবাৰো অতি কম হয়। আৰু আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে আনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব, যাতে মোৰ চেনেলটো চাব পাৰে, তেওঁলোকে মোক আগুৱাই যোৱাত সহায় কৰিব পাৰে। এটা কথা সকলোৱে জানে যে, এটা কথা এনেও কোৱাই হয় ন সাধাৰণতে, যে ঘৰৰ গৰুৱে ঘৰৰ বাৰীৰ ঘাঁহে ৰাহি যোৰা নিমিলে বুলি, ঠিক তেনেধৰণেই হয়। আজি মই এটা ইউটিউব চেনেল খুলিছোঁ, কিন্তু সেই চেনেলটোত ওচৰ চুবুৰীয়া হওক বা মোৰ সম্পৰ্কীয়বোৰেই হওক, যেতিয়া মই কৈছোঁ যে মোৰ এটা চেনেল খুলিছোঁ, তহঁতি ভিডিঅ'বোৰ চাবি, ছাবস্ক্ৰাইব কৰিবি, কিন্তু তেওঁলোকে কেতিয়াও নকৰে। কাৰণ এটাই ভয় তেওঁলোকৰ, যে মই আগবাঢ়ি যাম, জীৱনত মই কিবা এটা কৰিম। সকলোৰে সেই তেনেকুৱা হয়তো থাকে। আৰু ঠিক তেনেধৰণে মোৰ লগতো হৈছে। হ'ব, ওচৰৰ মানুহে বা সম্পৰ্কীয় মানুহে ছাপোৰ্ট নকৰিলেও আপোনালোকে যিসকলে দূৰৰ পৰা চাইছে মোৰ ভিডিঅ'সমূহ প্লিজ চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব। আৰু নাজানো কেনেকুৱা কণ্টেণ্ট লৈ পিনি মই ভিডিঅ' কৰিছোঁ, মই সেইটোও নাজানো। মই যিখিনি পাৰিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইটো যিহেতু এটা চেষ্টাহে মাথোন। যদি আপোনালোকে মোক ছাপোৰ্ট কৰে, আগবাঢ়ি যোৱা, তেনেহ'লে মই আগলৈ বহুত ভাল ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আৰু বহুত মানুহক মই ৰিকুৱেষ্ট কৰিছোঁ যে মই এটা চেনেল খুলিছোঁ, প্লিজ চাব, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু মানুহবোৰে হয়তো আগবাঢ়ি যাম বুলি ভাবিয়ে হয়তো ছাপোৰ্ট নকৰে। আজিকালি তেনেকুৱা মানুহৰ অভাৱ নাই, আনৰ ভাল দেখিব নোৱাৰা, নহয় জানো? আৰু এয়া দেখিছেনে, আমাৰ ছোৱালী শুই আছে পূৰা। তাই শুই থাকোঁতে মই ভিডিঅ'টো বনাই ল'লোঁ, কাৰণ নহ'লে তাই যদি সাৰ পাই থাকে তাই খুব আমনি কৰে, ভিডিঅ' বনাবৰ কাৰণে অসুবিধা হয়। ইয়াত দেখিছে গৰমত পূৰা শুই আছে, আৰু মনে মনে মই ভিডিঅ'টো কৰি ৰাখিলোঁ।